নমস্কাৰ, মই নটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো এতিয়া বাজিছে 5টা। তো আজি ব্লগটো মৰ্ণিঙৰ পৰা ষ্টাৰ্ট কৰিব লৈছোঁ। তো আজি হৈছে মোৰ বাবে এটা স্পেচিয়েল দিন, মোৰ জন্মদিন। সকলোৱে মৰম আশীৰ্বাদ দিব বুলি আশা থাকিল। তো এতিয়া উঠি মেলি মোৰ মুখখন আৰু গাটো ধুই শিৱসাগৰ মন্দিৰলৈকে বুলি গ'লোঁ। উঠি হাতত ব্ৰাছ পাত লৈ ওলাই আহিছোঁ গধূলিলৈ বুলি। তো মুখখনো ধুই লৈছোঁ। তো এইটো হৈছে আমাৰ ঘৰৰ পদূলি মন্দিৰ, ইগন'ৰ কৰোঁ, অকণমান বাৰীখন চাফা কৰিব আছে। তো এইপিনে উঠিলে যদি এনেকুৱা ফুল দেখিবলৈ পাওঁ কি ধুনীয়া লাগে। এইটো হৈছে আমাৰ ঘৰৰ পদূলি মন্দিৰ দেই। আগফালৰ পৰা পাছফালে আহি দেখোঁ মাহঁতে কঠীয়া তুলি আছে। তো দেখাইছোঁ। পাছফালে আহি দেখিলোঁ মায়ে অৱস্থাই কঠীয়া তুলি আছে। ৰুবলৈ দিব বোলে কাইলৈ। কঠীয়া অলপ তুলি আছে, তাকে দেখাইছোঁ। গাটো ধুই ওলাই গ'লোঁ। স্কুটিখন উলিয়াই লৈছোঁ। তাৰপৰা বোলো শিৱসাগৰ ঘৰৰ পৰা ওলাই ল'লোঁ এতিয়া। একেবাৰে শিৱসাগৰ গৈ দেখাইছোঁ বোলো। আহি পালোহি এতিয়া মন্দিৰ। তো মন্দিৰৰ ভিতৰত সোমাই লৈছোঁ বোলো। তো শিৱসাগৰ আহি প্ৰথম লগৰ এটা লগ কৰি ল'লোঁ। লগৰটো মাইনা। তো এতিয়া চাকি তাকি জ্বলাই মেলি আহি বাহিৰলৈ ওলাই আহিলোঁ। তো অলপ বহি লওঁ, বহাৰ পিছত আকৌ পুনৰ দেখাই আছোঁ। মন্দিৰৰ পৰা আহি এতিয়া মই মাইনা ঘৰলৈ আহি আছোঁ। এইটো মাইনা। তো ইহঁতৰ ঘৰততো অলপ দেখাই আছোঁ বোলো। তো মাইনা ঘৰলৈ আহি অকণমান বহি ল'লোঁ। তাৰ আপোনাৰ পিছফালৰ ড্ৰয়িংটো চাওক, ফ্ৰী ফায়াৰ লাভাৰ। সেইটো হৈছে মাইনা। তো এতিয়া ঘৰলৈ গৈ থাকোঁ বোলো। মাইনা ঘৰৰ পৰা আহি এতিয়া নাজিৰা পালোহি। নাজিৰাত লগৰকেইটা আছে। তো লগৰকেইটাক দেখাই আছোঁ। তো এইটো হৈছে আমাৰ নাজিৰা বৰপুখুৰী আৰু লগৰ এতিয়া ঘৰলৈ যাওঁ বোলো। তো আহি এতিয়া ঘৰ পাইছোঁহি। ঘৰত সোমাই লৈছোঁ। দিনতে আহি ৰাতি হ'ল। ৰাতি হৈ এতিয়া কেক চেক কাটি ল'লোঁ। কেকটো কটাৰ পিছত এতিয়া ভাতটোকে খাই লওঁ। এই ভাতটো লগৰখিনিক দি লৈছোঁ। লগৰখিনিক কিবা এটা কৈ দিয়া, কিবা এটা কৈ দিয়া। ভাতটো খাব লৈছে, ময়ো খাই লৈছোঁ। বাই বাই। তো সকলোৰে লগত ভাতটো খাই মেলি এতিয়া ব্লগটো ইমানতে সামৰণি মাৰিছোঁ। তো আজি মোৰ বাৰ্থডে স্পেচিয়েল দিনটো এনেকৈয়ে পাৰ কৰিলোঁ লগৰবোৰৰ লগতে। তো মনটো অলপ ভালো লাগিছে, বেয়াও লাগিছে, একো নাই। তো ইমানতে ব্লগটো সামৰণি মাৰিছোঁ। বাই বাই।